হেল্ল' বন্ধুবৰ্গসকল, কি খবৰ? সকলো ভালে আছেনে? জ্যেষ্ঠসকলক নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আজি বনালোঁ এসাঁজ খাওঁ বুলি, তাকে কি বনালোঁ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ আৰু চাওকচোন আপোনালোকেও। প্ৰথমে গাহৰি অলপ গ্ৰেভি বনাইছিলোঁ, তাৰ কাষতেই দেখিছে চিকেন অলপ ড্ৰাই ফ্ৰাই, তো তাৰ কাষতেই মিক্স চব্জি দাংবডি ৰঙালাও আলু এনেকৈ মিলাই মেলি এখন মিক্স চব্জি বনাইছিলোঁ। আৰু ইয়াৰ কাষতে ৰচুন নহয়, সৰু সৰু পিঁয়াজ গ্ৰাম্য অঞ্চলৰ বা গাঁৱৰ সাপ্তাহিক বজাৰবিলাকত পোৱা যায় বা গাঁৱতো পোৱা যায়। তো তাৰ কাষতে দেখিছে মাছৰ ফিছা এপিচ লৈছোঁ আৰু তাৰ অলপ আগতে দেখিছে নিমখ আৰু লগতে আছে ভোট জলকীয়া শুকান। মই আচাৰ কৰি দিছিলোঁ, আচাৰ কৰি থ'লে মানে বহুত দিনলৈকে ভাল হৈ থাকে আৰু কেঁচা হৈ গ'লে যিহেতু সোনকালে বেয়া হৈ যায়। তো দেখিছে লগতে দুটা ডিম আৰু ডিমকেইটা অলপ ফ্ৰাই কৰি লৈছোঁ আৰু লগতে ভাতখিনি ধুনীয়াকৈ সজাই পৰাই লৈছোঁ থালিখন। তো আপোনালোকেও চাগে নিশ্চয় দুপৰীয়া আহাৰ খালে আৰু ময়ো খাওঁ। আৰু এপিচ নেমু, নামতহে নেমু কিন্তু ৰস চস নাই, গোটেই গাৰ শক্তি দি মানে চেপিলেও এটোপা ৰস ওলাবলৈ নাই, তথাপিও খাইছোঁ আৰু ধুনীয়াকৈ সজাই পৰাই লৈছোঁ আজি দুপৰীয়া সাঁজটো। তো আজিলৈ ধন্যবাদ, ছাবস্ক্ৰাইব কৰি